हेलो फ्रेंड আপোনালোক সকলোকে আমাৰ পাতিহাউস চেনেললৈ স্বাগতম জনাইছো আৰু কৈ দিয়া তোমালোকে হ্যাপি বিহু হ্যাপি বিহু সবকে বলক আমি আজি কি বনাম পিঠা পিঠা আপোনালোকে চাই থাকিব হেল্ল মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কবা মোৰ মাহী চেনেল মাহী চেনেলটো লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব বেল আইকনটো টিপিব কমেন্টও কৰিব আৰু আমাৰ ভিডিও চাব এন্ড কমেন্ট দিব হ্যাপি বিহু তাৰপিছত চাই থাকিব এন্ড পিঠা বনাবলৈ গৈ আছো হাই क्या নিকু মাহী কি কৈছে কৈছে নিকু বাই ওনে বিয়াখন না পিঠা বনা মানে কিবা দেখিছ না এফালে কাজিয়া লাগি আছে ডাং ডাং ওই ভাই বলি বড় খেলা দেখা কথা ভাই বলি তুমি ভাই নিরা আমি বেশ ওই রব দিন কইছে আমাৰ এতিয়া পিঠা বনাই হৈ গ'ল পিঠা মানে খুন্দি হৈ গ'ল ঘৰ গৈ আছো তাৰ পিছত বনাব লাগিব পিঠা বনাই আকৌ ৰাতিকে ভোজ খাব হ'বই হেল্ল' গাইছ আমাৰ এতিয়া পিঠা খুন্দি ঘৰ আহি গ'লো পিঠা খুন্দি তাৰমানে হৈ গ'ল যে ঘৰ আহিলোঁ তাৰপিছত আৰু পিঠা এতিয়া বনাব লাগিব তাৰপিছত গা চা ধুই মেলি গাটো ধুলোঁ উঠনিয়ে খালি আকৌ এবাৰ ধুব লাগিব লেতেৰা আৰু কি হয় আৰু কি হয় আজি খাই মাছ মাছ ধৰি আছে মানে এতিয়া বনাই ধৰি মোৰ ইয়াত চাৰি ধৰি আছে চাৰি মোৰ ব্লগটো গাহৰি আমাৰ দুটা আছে মই এটি খাম এটি তই কোনো হৈছি মই হা তাক পেদা মইৰো ইমান পেদা না তালিয়া মাৰ এইটো সেকেন্ডত হেয়াৰ কেজিমান হ'ব নি বাৰু এজনী কিমান ইয়াক এটা দিন ৰ এই মুলা এজন কিনেল না পাৰ্টি আজি ভোগালী বিহু এয়া মাছ ধৰিছো এখন আঠুৱা আৰু জালত ধৰি আছে কৰে জালত ধৰি আছে যাকচোন বোলে অলপ পাতিলে চিলাই আছে ঠাণ্ডা লাগিছে গাইছ বহুত ঠাণ্ডা হাতী মাছ ধৰি আছে মোৰ এতিয়া আৰু বেলেগ কিবি কাম আছে কাম কৰোঁগৈ হেল্ল' গাইছ এতিয়া কাম চাম কৰি হৈ গ'ল ঘৰৰ তাৰপিছত গা চা ধুবলৈ একদম আজৰি অকল দুটামান পিঠা বনাব আছে আৰু তাৰপিছত এতিয়া পাৰ্টি খাব যাওঁ এইফালে নাচিম আজি ক'ত চুৰ কৰিবা কোৱা আকৌ উৰুকাই দিনা আজি উৰুকাই নহয় আজি চুৰ কৰে নহয় তুমি ক'ত কৰিবা কোৱা ভৰিত কাৰ ঘৰত আমাৰ ঘৰত চুৰ কৰিব যাবানে আমাৰ ঘৰত চুৰ কৰিব যাবানে আমাৰ ঘৰত চুৰ কৰিব যাবানে তুমি আমাৰ ঘৰত চুৰ কৰিব যাবানে তোমালোকৰ ঘৰত আজি চুৰ কৰিবলৈ আহিম শাক চুৰ কৰিব আহিম মোৰ ঘৰত মই আজি চুৰ কৰিব আহিম বলক এতিয়া হেৰি শাক কাটিব লাগিব এতিয়া শাক কাটিম বলক তোমালোকে নাকাটে মই কাটিম বাৰু এইকেইটা কচু গুটিকেইটা চব কেনেকুৱা বিচাৰি লাগি হয় পাৰ্টি খাবলৈ অহা মানুহ মোবাইলত বিজি সৰু সৰু ছোৱালী এইফালে বহি আছে হাই গাইছ কৰে এইফালে আমাৰ নবৈ শাক কুটি আছে মই কুটিম এতিয়া চাই থাকিব আপোনালোকে আৰু এইফালে দাদাহেঁতি কিবা কিবি তাৰমানে মেজি কি বুলি কয় এইটো নবৌ
মেজি জ্বলাবৰ কাৰণে দাদাই ঠিক কৰি আছে। তাৰপিছত এয়া আমাৰ নবৌ ল'ৰা। কি কৰিছা? কি খাইছা? এয়া আমাৰ দাদাই কাইলৈ মেজি জ্বলাবৰ কাৰণে বনাই আছে। এইটো আমাৰ কচুগুটি। এটা কচুগুটি আৰু নবৌ ববুহঁতি অহাই নাই বাৰু। হেল্ল' গাইছ, আমাৰ শাক বনি আছে। এফালে বন্ধাকবি, এফালে শাক, এফালে বিলাহী বনি আছে, জলকীয়া ভাজি। এইফালে নবৌ আমাৰ ধুনীয়া নবৌ। বাঁহৰ খৰি। নবৌয়ে কি দিছে কৈ দিয়ক আমাৰ ৰাইজসকলক। মাছৰ মাথা আৰু আমাৰ ইয়াৰ মাছ, এফালে নবৌ বাল্টিং লোৱা, ঘৰলৈ নিবলৈ ৰখি আছে, ঘৰলৈ নিবলৈ ৰখি আছে। ৰাইজসকল এফালে মাছে বিলাহী এইফালে বনাই আছে। আৰু সেইবোৰ কাম কৰিব লাগে বুলি দূৰতছে। ভাত ৰেডি। মই ছাগলী নাখাওঁ কাৰণে মই মাছেই খাইছোঁ। সিহঁতি ছাগলীয়ে খাই আছে, ছাগলী মাছ চব। পথাৰত চবে পাৰ্টি খাই মেলি এতিয়া ঘৰ আহিলোঁ। ঘৰ আহি এতিয়া পিঠা বনাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। তাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।